এই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আহকচোন চাওঁ ভিডিঅ'টো কেনেকুৱা পায় ভাবিলোঁ ঘৰতে থকা হাঁহ কুকুৰা কেইজনী অকণমান আপোনালোকক দেখুৱাই দিওঁ এয়া চাওক লোকেল কুকুৰা ইয়াত প্ৰায় 150 মান আছে তাতকৈ বেছি হ'ব পাৰে ইহঁতৰ ৱেট বৰ্তমান 1 কিলো আধা কিলো এনেকৈ হ'ব ইহঁতৰ বয়স প্ৰায় 2 মাহ আৰু অলপ বেছি হৈছে তো আছে ভাল কেইজনী আছে আৰু লগতে কেইজনীমান সোণালী কুকুৰাও আছে বেছি নাই 6-7 জনীমান আছে ইহঁতৰ ৱেট প্ৰায় 1 কিলোতকৈ বেছি হ'ব সেইকেইজনীও আছে 100 মান সোণালী কুকুৰা বিকা হ'ল বৰ্তমান আধা কিলো 1 কিলো ইমান মানতে বিকি দিলোঁ এতিয়া লোকেল কেইজনী আছে কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে আধা কিলো 3 পোৱা ৱেটৰ আছে এই যে বগা দেখিছে এইকেইজনী হৈছে সোণালী এইটো 1 কিলোতকৈ বেছি হ'ব 1 কিলো 5 পোৱা ইমানকৈ হ'ব এইজনী আৰু এটা আছে মই দেখুৱাই আছোঁ ইয়াত আছে এটা এই যে ৰঙাটো দেখা পাইছে এইটো এটা হৈছে সোণালী ইয়াৰ ৱেট প্ৰায় 1.5 কিলো মান হ'ব ধুনীয়া সাইজটো তাৰ এনেকৈ এটা দেখুৱাই আছোঁ বাহিৰত কেইজনীমান হাঁহ আছে তো ইহঁতো বৰ্তমান 1.5 মাহ মান হ'ল কিজানি ইমান মানে হ'ব ৱেট প্ৰায় 1 কিলো 5 পোৱা এনেকৈ হৈছে কিন্তু বেছিভাগ ইয়াত মতা হাঁহ আছে তো মাইকী বেছি নাই ভাবিছোঁ এই মতাকেইটা বেছি দিম তাৰপিছত মাইকী কেইজনীমান ল'ম যদি কাৰোবাক লাগে মতা তো যোগাযোগ কৰিব পাৰে তো এইখিনি আছিল আজিলৈ নমস্কাৰ